প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰায় ৬০টা দিন অপেক্ষা কৰিছে এতিয়া অসমৰ জনতাই। তাৰ মাজতেই জুবিনৰ ন্যায়ৰ প্ৰসংগত সৰব হল জুবিনৰ সৈতে বছৰ বছৰ ধৰি সময় কটোৱা সংগীত শিল্পী খগেন গগৈ। নিজতকৈ বেছি ভাল পোৱা জুবিন গাৰ্গৰ ন্যায়ক লৈ এতিয়া এক প্ৰকাৰ ক্ষোভিত খগেন গগৈ। সংবাদ মাধ্যমৰ আগত জ্যেষ্ঠ শিল্পীগৰাকীৰ বক্তব্য। জুবিনক আমি ভগৱান বুলি মানি লৈছো। আমি 10 ডিচেম্বৰলৈ যেনে তেনে অপেক্ষা কৰিম। আমাক ন্যায় লাগিবই। চৰকাৰে যদি খেলি মেলি কৰে তেতিয়াহ'লে মহাভাৰতৰ যুদ্ধ হ'ব। মই আকৌ এটা হেৰি কৰি দিলো, সেইদিনা মই ডিক্লাৰেশ্যন দিছো জুবিনৰ জন্মদিন বুলি মই নকওঁ এতিয়া, যিহেতু জুবিনক মই ভগৱান বুলি মানি ললো, গতিকে জুবিনৰ জন্মাষ্টমী বুলি ক'লো সেইদিনাখন, চবে খুব ভাল পাইছে। জন্মাষ্টমীয়ে ক'ব লাগিব, সি এজন ভগৱানেই হয়। তাৰ আত্মাক শান্তি পক বুলিয়ে ঘূৰি ফুৰিছো আৰু আমি বাট চাই আছো 10 কিবা তাৰিখ 10 ডিচেম্বৰলৈ বাট চাই আছো। আমাক সুন্দৰ এটা ন্যায় লাগিব জুবিনৰ, আৰু যদি লিংলাং কৰে চৰকাৰে, যদি শুদ্ধভাৱে নেদেখুৱাই, যদি আমি শুদ্ধভাৱে জুবিনৰ ন্যায়টো নাপাওঁ, তেতিয়াহ'লে মইতো একদম বাৰম্বাৰ কৈ আছো এখন মহাভাৰতৰ যুদ্ধ হ'ব। জুবিনক পইচাৰ কাৰণে সিহঁতে মাৰিব নালাগিছিল। যদি সিহঁতক পইচা লাগে তেতিয়াহ'লে অসমৰ ৰাইজে 100 কোটি টকা তুলি দিলেহেঁতেন। জুবিনক যিটো অন্যায় কৰি মাৰিলে বা মৰিলে বেলেগ কথা, আমিতো মাৰিলে বুলি ভাবি লৈছোঁ এতিয়া টকা পইচাৰ কাৰণে। মইতো আৰু কেইবাটাও হেৰি কৈছোঁ যে কোনোবাই যদি ক'লেহেঁতেন যে জুবিনৰ কাৰণে আমাৰ 100 কোটি লাগে, অসমৰ ৰাইজে দি দিলেহেঁতেন। গতিকে পইচাৰ কাৰণে জুবিনক মৰাটো আমি ভাল পোৱা নাই। আৰু এই ক্ষেত্ৰত কোনে কি আগভাগ ল'লে আমি নাজানো, কিন্তু আমি এতিয়া 10 ডিচেম্বৰলৈকে বাট চাম দেই। যিহেতু আজিকালি যিটো হেৰি আৰু ন্যায় বিচাৰটো আমি ধৈৰ্য ধৰিব লাগিব। যিহেতু আহোম ৰজা শাসন নহয় এতিয়া যে ধৰি আন হুলত দিওঁ বুলি, হয় নহয়? গতিকে আমি বাট চাব লাগিব। কিন্তু এইটো কথা শুদ্ধ, যদি আমি শুদ্ধভাৱে জুবিনৰ ন্যায়টো নাপাওঁ, তেতিয়াহ'লে মইতো একদম বাৰম্বাৰ কৈ আছো এখন মহাভাৰতৰ যুদ্ধ হ'ব। মহাভাৰতৰ যুদ্ধ মানে কি? ধৰ্মযুদ্ধ হ'ব। কেলৈ জুবিনকনো কি কাৰণে ইমান এটা নিৰিবিলি পবিত্ৰ মনৰ মানুহ, গোটেই পৃথিৱীখনক মানে সহায় কৰা, দুখীয়া দৰিদ্ৰক সহায় কৰা, ভাল পোৱা এটা ল'ৰা কিয়নো মাৰিলে, তাৰ বিচাৰ আমাক লাগিব দেই। জুবিনৰ ন্যায়ৰ প্ৰসংগত এতিয়া এইদৰে খৰ্গহস্ত হৈ পৰিছে জ্যেষ্ঠ শিল্পীগৰাকী।